Hello everyone, welcome back to my another mini vlog. যোৱাকালি মই ডিব্ৰুগড়ৰ পৰা ৰিটাৰ্ণ হ'লো নাজিৰালৈ। তাৰ পিছতে আজি মোবাইলটো চাই দেখিলো যে বহুত ভিডিঅ'ছ মোৰ পেণ্ডিং হৈ আছে। এই ভাবিলো ভ্লগ এটাকে বনাই দিওঁ আজি। মানে এই ভিডিঅ'টো আকৌ মই যোৱা দিনাৰে দেই। আইদেউ হোষ্টেলৰ পৰা ওলাই লৈ মই চিধা গ'লো বাৰ্ষা ৰুমলৈ। মানে মই এইকেইদিন বাৰ্ষা ৰুমতে থাকিছিলো। তাৰ পিছতে সন্ধিয়া জেনেৰেল মাৰ্চিং চাবলৈ ইউনিভাৰ্চিটি আহি গ'লো। ছানডেৰ পৰা ষ্টাৰ্ট হৈছিল ভাৰ্চিটি উইক আৰু সেইবাবে ছেটাৰডে ইভিনিঙত হয় জেনেৰেল মাৰ্চিং। মানে লাষ্ট টাইমৰ বাবে এটা প্ৰেক্টিচ কৰি দিয়া আৰু আমাৰ ডুৱেটৰ জুনিয়ৰখিনিয়ে কিন্তু ভালেই কৰিছে মাৰ্চ পাছ। তাৰপিছতে বাকীবোৰ ডিপাৰ্টমেণ্টৰো মাৰ্চিং চালো অলপ সময়। বতৰটো কিন্তু খুব বেয়া কৰি আহিছে, বৰষুণে দিব চাগৈ। এইয়া বৰষুণ দিব বুলি কৈছিলোহে, আহিয়ে গ'ল বৰষুণ। একদম দৌৰি দৌৰি ফিল্ডৰ ফ্ৰণ্টতে থকা এক্টিভিটি চেণ্টাৰত গৈ পালোগৈ আমি। অলপ দেৰি পিছত বৰষুণো ৰখিল আৰু মাৰ্চ পাছটো শেষ হ'ল। তাৰপিছত বাৰ্ষা আৰু মই আহি গ'লো টিউহাটলৈ। বহুত দিন ফুড কৰ্ণাৰৰ থুপ্পা খোৱা নাই মই। সেই ভাবিলো খাই লওঁ আজি ধুনীয়াকৈ। আজি